নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আছাম টেকনিকেললৈ। আজি এটা এনেকুৱা এপ্লিকেশ্যনৰ কথা ক'ম, যিটো এপ্লিকেশ্যন দ্বাৰা আপুনি আপোনাৰ ফ্ৰেণ্ডৰ আগত আপোনাৰ যিটো আপোনাৰ এণ্ড্ৰইড মোবাইল চলাই আছে, সেই এণ্ড্ৰইড মোবাইলটোৰ আপুনি লেভেল দিব পাৰিব। লেভেল বুলি নকয়, আচলতে এইটো কি বুলি কয় মই নাজানো, কিন্তু তেনেকুৱা দিব পাৰিব। আপুনি ফ্ৰেণ্ডৰ আগত আপুনি নিজৰ মৰ্যাদাটো ওপৰত দিব পাৰিব, মাথো এটা এপ্লিকেশ্যন দ্বাৰা। সেই এপ্লিকেশ্যনটো আপুনি নিজে ইনষ্টল কৰি আপুনি নিজে কামত লগাব। কিন্তু আপোনাৰ মোবাইলটো যদি কোনোবাই চায়, তেন্তে আপোনাৰ মোবাইলটো চাই আপোনাৰ তবা মানিব আৰু সকলোৱে সুধিব এইটো কেনেকৈ কৰিছ। তো এইটো কি মানে মই এইটো বুজাই দিছোঁ। মই এতিয়া যিটো কথা কৈছোঁ, এপ্লিকেশ্যনটো আপুনি অ'পেন কৰিব। এপ্লিকেশ্যনটো কি হয় মই শিকাই দিছোঁ। ইয়াত আপুনি ষ্টাৰ্টৰ অপশ্যন এটা পাব। এপ্লিকেশ্যনটোত ষ্টাৰ্টটোত ক্লিক কৰি দিয়াৰ লগে লগে এড আহিব। মোৰ ডাটাটো খোলা আছে কাৰণে এডবোৰ আহি গৈছে। ইয়াত আপোনাৰ লোডিং লাইভ ৱালপেপাৰ। লাইভ মানে কি, আপোনাৰ বেকগ্ৰাউণ্ডটো আপুনি ফ্ৰণ্ট কেমেৰা অন কৰিব পাৰে, কিন্তু আপোনাৰ বেকগ্ৰাউণ্ডটো যিটো বেকগ্ৰাউণ্ড হৈ থাকে, সেই বেকগ্ৰাউণ্ডটো আপোনাৰ লাইভ ৱালপেপাৰ হ'ব। আৰু এইটো 100% আপুনি বিশ্বাস কৰক, আপোনাৰ আগত যিটো বেটেৰী খায় নাই, সেইটো বেটেৰীয়ে খাব। আপোনাৰ বেছি বেটেৰী নলয়, হয়তো তাতকৈ বেটেৰী কমহে খাব। এতিয়াত আপুনি ইয়াত হোম স্ক্ৰীনত চিলেক্ট কৰে বা লক স্ক্ৰীনত চিলেক্ট কৰিব পাৰিব। চিলেক্ট কৰাৰ লগে লগে মই বেক কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে মোৰ এখন হাত। এডাল মই হেডফোন ইউজ কৰি আছোঁ, তো হেডফোনডাল আগলৈ গুচি আহিছে। ইয়াত মই দেখিছে, এতিয়া মই ৰাতি কৰি আছোঁ, কিন্তু ৰাতিৰ কাৰণে পিক্সাৰ কোৱালিটি অলপ ফকো আহিছে। তো ইয়াত মই দেখিছে মই এপ্লিকেশ্যন চলাই আছোঁ, কিন্তু এয়া মোৰ লাইভ ৱালপেপাৰ চলি আছে, লাইভ চলি আছে। আপুনি দেখিব পাইছে লাইভ চলি আছে। মই এপ্লিকেশ্যন চলাই থাকিম, ইয়াত লাইভ চলি আছে। এই এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰিব? ডাউনলোড কৰিবলৈ হ'লে আপুনি প্লে' ষ্ট'ৰ যাব লাগিব। প্লে' ষ্ট'ৰত গৈ পেলাই আপুনি চাৰ্চ কৰিব লাগিব। প্লে' ষ্ট'ৰ যাব দৰকাৰ নাই, আপুনি ডাইৰেক্ট ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো আছে, তাৰপৰা ডাউনলোড কৰিব পাৰিব। তেতিয়া আপোনাৰ একো কষ্ট নহয়, বিন্দাছ লিংকটোত গুচি যাব। লগালগ আপুনি প্লে' ষ্ট'ৰ পাই যাব। ইউচি মিনিটো লিংকটো চইচ কৰাৰ লগে আপোনাৰ লিংকটো যোৱাৰ লগে আপোনাৰ প্ৰথমতে চইচ কৰিব লাগিব ইউচি মিনি, ইউচি বাজাৰ। আপুনি ইউচি মিনিত গুচি যাব, লগালগ প্লে' ষ্ট'ৰ পাই যাবগৈ, তাৰপৰা আপুনি ডাউনলোড কৰিব পাৰিব। আৰু এপ্লিকেশ্যনটো আপুনি কেনেকৈ ইউজ কৰি চাগে, দেখিলে এপ্লিকেশ্যন অ'পেন কৰাৰ লগে লগে আপুনি ষ্টাৰ্টৰ অপশ্যন আহিব। ষ্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে লাইভ ৱালপেপাৰ আহিব। মোৰ ডাটাটো খুলি থোৱা আছে কাৰণে এডবোৰ আহি আছে, তেওঁলৈ আকৌ এবাৰ দেখাই দিছোঁ। আপুনি লাইভ ৱালপেপাৰ আহি গৈছে। ইয়াত আপুনি এপ্লাই কৰি দিয়াৰ লগে লগে এপ্লাই হৈ যাব। মোৰ অলৰেডি এপ্লাই কৰি থোৱাই আছে, আপুনি দেখিবলৈ পাইছে। এয়া মোৰ লাইভ ৱালপেপাৰ চলিয়ে আছে। আৰু যদি বন্ধুসকল ভিডিঅ' চাই যদি ভাল লাগে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। যদি কিবা বেয়া লাগিলে তেনে কমেণ্ট কৰিব, ভাল লাগিলেও কমেণ্ট কৰিব। আৰু প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, তেতিয়া শ্বেয়াৰ কৰিলে ভাল লাগে, যাতে সকলোৱে গম পায় এনেকুৱা এপ্লিকেশ্যন যে আছে। আৰু মোৰ চেনেলটোৰ কথা যে নতুন চেনেল হয়, তো সকলোৱে গম পায়। মই ইউটিউব পইচাৰ কাৰণে নকৰোঁ, ইউটিউব মাথো এটা চখ হয়। সেই চখটো পূৰাবলৈ কৰি আছোঁ। হয়তো এদিন যদি সফলতা নাপাওঁ, তেন্তে ইউটিউব এৰি গুচি যাম। আৰু ইয়াৰ মাজত এটা কথা কৈ থওঁ, যিটো এতিয়া কাৰ্বি আংলঙৰ ঘটনাটো হ'ল, তাৰ ওপৰত বহুতে হয়তো বহুত ভিডিঅ' বনাইছে, কিন্তু কিছুমান ভিডিঅ' হয়তো মোৰ ভাল লগা নাই, হয়তো আপোনালোকেও ভাল লগা নাই। মই কোনো ভিডিঅ'ৰ কথা কৈছোঁ, আপোনালোকে বুজি পাইছে। যদি পাৰে প্লিজ কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।